আপোনালোকে হয়তো বহুতেই ChatGPT ইয়াৰ বিষয়ে শুনিছে, বহুতেই হয়তো ChatGPT ইউজ কৰি ভালেমান ক্ষেত্ৰত আগবাঢ়িব পাৰিছে। আৰু যিসকলে শুনা নাই তেওঁলোকৰ বাবেও এই ভিডিঅ'টো বহুতেই প্ৰয়োজনীয় হ'ব। গুগল, নেটফ্লিক্স, ফেচবুক, টুইটাৰ আদিৰ দৰে বহুত ধৰণৰ প্লেটফৰ্ম আছে যি নেকি 1 মিলিয়ন ইউজাৰ ক্ৰছ পাৰ কৰিবৰ বাবে বহুত টাইম লাগি গৈছিল, কিন্তু কিছুমানটো বছৰ লাগি গৈছিল। আৰু ChatGPT মাত্ৰ 5 দিনত 1 মিলিয়ন ইউজাৰ পাৰ কৰি দিলে। তো এনচাৰটো এতিয়া কুৱেশ্যনটো এনেকুৱা ধৰণৰ কৰিব পাৰি যে এতিয়া ChatGPT কি হয় নৰ্মেল ভাষাত, সাধাৰণ ভাষাত ChatGPT ইয়াৰ উত্তৰটো দিবলৈ গ'লে ইয়াৰটো গুগলৰ এডভান্স ভাৰ্জন হয়। গুগলৰ এডভান্স ভাৰ্জন মানে গুগলতকৈ বহুত গুণে এডভান্স, পাৱাৰফুল। মানে গুগলৰ যিমান নলেজ আছে তাতকৈ বহুত গুণে আপডেট হৈ অহা, মানে নিজকে বিকশিত কৰা এনেকুৱা এটা ছফ্টৱেৰ হয়, যিটো হৈ গ'ল AI, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা এইটো ইউজ হয়। গতিকে